ইমান ৰাতিপুৱাই উঠিলোঁ, টোপনিহে লাগি আছে। অকণ বহি লওঁ। মা আপুনি কেতিয়া উঠিলে? তই উঠিলি? এতিয়াহে উঠিবলৈ সময় পালি। সোনকালে উঠিব নোৱাৰ অকণমান আগতেই। মই কেতিয়াবাই উঠিলোঁ। মই আপোনাক সুধিছোঁ কেতিয়া উঠিলে, আপুনি তেনেকৈ কৈ দিয়ে নে? আপোনাক কথা সুধোতে নুসুধাই ভাল দেই, ইমান পেট কলি মানুহ আপুনি। আপোনাকে দেখিছোঁ আপোনাৰ নিচিনা হয়। আপোনাৰ লগত লাগি থাকি কাম নাই পায়। মই ঘৰ চৰ সাৰি চোতাল সাৰোঁগৈ। ঐ ক'ত যাওঁ? ভাত বনাগে যা। মই চোতালখন সাৰি লওঁ, তাৰপিছতহে ভাত বনাম। গা ধোৱাই নাই। একেবাৰে চোতাল সাৰিহে গা ধুইহে ভাত বনাই দে। গাটো ধুই ভাতকেইটা বনাব নোৱাৰি দে। মোৰ ল'ৰাটো টেষ্টটোপা খালে আৰু ইজনী আহিবি দানি। আগতে মই ৰাতিপুৱা আনিলে দি ভাত বনাই দিওঁ, তাই বনাবই নোৱাৰে। বুঢ়ীজনী কিনো বকি থাকিব, কাম এটা কৰিবলৈ শান্তি নাই। চোতাল ঘৰ সাৰিহে ভাত পানী বনাব লাগে। নাজানে নেকি ইমান বুঢ়ী হ'ল? বৰ খং উঠি যায় কিবা। শুনিছানে? জুই কোৱা ধৰণে যোৱা, চাহ অকণ খাওঁ। মই জুই ধৰি থাকিবলৈ নাই দে, চাহপানী তাপানী বনাই থাকিবলৈ নাই। ইমান দিগদাৰ জুই ধৰিবলৈ। তাই বনালে বনাব, নবনালে নাই। মোক কৈ থাকিবি। মা ভাত হ'ল নাই? পাতলৈ যাবলৈ দেৰি হ'ব নহ'লে। ভাত বনাওঁগৈ। কেলৈ ঘনীয়ে আনিছিলি নহয়, সোনকালে ভাত বনাই দিব নোৱাৰে নেকি? মোক যে চিঞৰি থাক। কেলৈ আগতে আপুনিয়ে বনাইচোন, এতিয়া বনাব নোৱাৰে নেকি? কি কথাবোৰ কৈ থাকে? এতিয়া মাৰি দিমগৈ আকৌ গৈ পিনে। এনেকুৱা কথা কৈ নাথাকিব ৰাতিপুৱাই। বনাব নোৱাৰে নেকি ভাত? তাই যিটিবোৰ কৰি আছে। তই বেছি পেট পেটকৈ নাথাকিবি। পাত কাটিবলৈ যাবলৈ মন আছে যা। শুনিছানে? ভাতকেইটা বনোৱাকৈ যোৱা। নবনাওঁ মই ভাত চাত। কেলৈ মই উঠি গৈ তোমাক দিবগৈ লাগিব নেকি? মই গৰম পানী বনাবলৈ কৈছোঁ নাই, চাহ পানী বনাবলৈ কৈছোঁ নাই, জুই ধৰিবলৈ কৈছোঁ নাই? ধৰিলে কি নাই জুই? ধৰিলে কি নাই তাই? ধৰিছোঁগৈ নাই তোক কৈছোঁ মই উঠি দিমগৈ এতিয়া। ৰাতিপুৱাই কাজিয়া কৰি থাকিব তাই একেবাৰে মহাৰাণী। তই মানে ইয়াতে বহি আছ, ভাত বনাই পোৱা নাই? তাই যদি বহি আছে তই দেখি পোৱা নাই চকুকেইটাই? এনেকুৱা ভেম নেদেখুৱাবি মোৰ ওচৰত। মাৰ ঘৰলৈ যাবলৈ তই তেনেকুৱা হৈ যাবি। মাৰি চাওকচোন আপুনি। তাই বনাব নোৱাৰে নেকি? মই আগতে সোনকালে ৰাতিপুৱা বনাই খুৱাওঁ। দেখিছেইচোন। তাই বনাওঁতে অকণমান দেৰি হ'ব, নিজে অকণমান বনাই কৰি থাকিব পৰা নাই নেকি? তাৰপিছত তই লাগিবহি নহয়। আচ্ছা কেলা বকি নাথাকিবি দে, তহঁতক দিম এতিয়া মই কোবাই দিমগৈ এতিয়া। ভাত খাবলৈ নাপালে চাবি ধৰি। কি কৰিম মই? তই বিচনাৰ পৰা মাতি নাথাকিবি। ৰাতিপুৱা বকি থাকিবলৈ কি দৰকাৰ? কোনোবা এজনীয়ে ভাত বনালেই হয়চোন। ইমান ধৰণৰ পেট কুলি স্বভাৱ নে? তোৰ জীয়েককেইজনী এই তেনেকুৱা কৰিলে তোৰ কেনেকুৱা লাগিব? শাহুৱেককেইজনীয়ে তোক জীয়েককেইজনী তেনেকুৱা কৰিলে কেনেকুৱা লাগিব? তাই যে তেনেকুৱা কৰি থাক তই। ক'লে লাজ পাওঁ মই, বেয়া খিচি পেলামগৈ গৈ এতিয়া। তাই বনাবই নোৱাৰি, বনাওঁগৈ মই ভাত। চুবাবি দুবৰগো বনাই দিমগৈ ৰ। এইজনী পৰা শান্তি নাই ইজনী ঘৰখনক শান্তি সৃষ্টি কৰি থাকে তাই। ইজনী একদম কোবাই পেলাম, গম পাইছ নে নাই? ভাত বনাগে বেগেতে বলগি থাকি ভিতৰত গৈ। মা পানী দিয়ক মোক ধুবলৈ। নিজে লৈ থাক দেই, এইবোৰ মোক কৈ নাথাকিবি। দৌৰি মাৰিহে দিম, বস্তু খুৱাই দিম। অলপ পানী দিয়া। তাতে থৈ যোৱাচোন। চাহকণ দিবলৈ মান দিয়ে লাগে নেকি? ধুনপা কৈ আছোঁ শুনা নাই নেকি? কিমান ক'ব লাগিব মই? মই চাহ তাহ বনাই থাকিবলৈ নাই এতিয়া। ভাত বনাইছোঁ, খালে খাবি নাখালে নাই। তই বেছি কওঁ নেকি? নাখাওঁ তই ভাত বনাইছ, তই খা। শুন বৈ মেচিন লগত কাটিবলৈ যাওঁ। পাত কাটোকে তাই পেট পৰি শুনি থাকিবলৈ নাই। কথা কয় বেছি তাই। তহঁতি কেলৈ ৰাতিপুৱা হালা কৰি থাক? কান্দগীয়া নাই নেকি তহঁতৰ? মানুহে শুনি আছে, এইবোৰ খবৰ নাই ইমান হালা কৰি থাক যে। ভাত বনাবলৈ পাই মানে মৰি গ'লি। তহঁতক আজি মই পাতৰ পৰা আহি ঠিকছে জাৰিম। বৈ বুঢ়া ভাত কাটি আহোঁগৈ। গলিয়ে যে তই মেচিনটো লৈ যাব পৰা নাই? আপুনি লৈ আহক মেচিন, মই গৈ আছোঁ। কেলা কথা ক'লে নুশুনে ল'ৰাটো। মই বাৰু এই বয়সত মেচিনডাল দাঙি লৈ ফুৰিব পাৰোঁনে? পাতলৈ যায় নেকি? ভাত খাই যাওক, ভাত বাঢ়ি থৈছোঁ মই। শুন মেচিনটো লওঁ, মই বেগডাল লওঁগৈ। চবক কৈ থকাতকৈ নোকোৱাই ভাল। নাখাওঁ আজি ভাত, তোক কৰিমহে জীয়েক মই।
বেছি বাঢ়ি গৈছে তাই ঠিক আছে বৈ বৈ নাখালে নাই ভাত মই খাওঁগৈ খাবি নাখালে নাই বাৰী থৈছোঁ পিছত আহি ভাত খুজি দিব দিম মই ভাত তেন্তে ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটোত দবাই দিব আৰু এই আমাৰ কঁকাল বিষ কাম কৰি